সান্নিধ্য সান্নিধ্য এক উপলব্ধি অতি মনোৰম। সান্নিধ্যই জীৱন কৰে মহিয়ান। যদিওবা সান্নিধ্যৰ নাথাকে নিজা কোনো খতিয়ান। মহা মহা জীৱন জ্যোতিৰে প্ৰজ্জ্বল হয় আমাৰ জীৱন। যদিহে পাওঁ মহা জীৱনৰ সান্নিধ্যকণ। মনীষাৰ সান্নিধ্যই সলাই দিব পাৰে তোমাৰ মোৰ পংকিলতাৰে ভৰা বিষাদগ্ৰস্ত অথবা ৰুগ্ন মন। এটি পোহৰ বিন্দু হৈ কৰি দিব পাৰে মনৰ আন্ধাৰ জ্যোতিষ্মান। হাজাৰ বিজাৰ আছে তাৰ পতন্তৰ। নৱৰত্নৰ সান্নিধ্যত ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাত নামিছিল সোণালী সভ্যতা। আৰু সেই মহামতী আকবৰ নাছিল জ্ঞান তেওঁৰ অক্ষৰৰ, তথাপিও হৈছিল তেওঁৰ উত্তৰণ সাহিত্য সংগীত আৰু ৰাজনীতি জ্ঞানৰ। সান্নিধ্যলোভী বীৰবল তানসেন আদি সহস্ৰ পণ্ডিতৰ। আৰু আছে আন্ধাৰ নাহি বাক্যত সত্যৰ সঞ্চাৰ, মানশীল হৃদয়ত প্ৰশান্তি, পাপৰ পৰা অব্যাহতি, জয় জয়কাৰ সাধুৰ সান্নিধ্যই দিয়ে আনি। আৰু তোমাৰ সান্নিধ্যত পাওঁ অনাবিল প্ৰশান্তি, যেন বয় মলয়া কোনো সুদূৰৰ পৰা আহি। ভোমোৰায়ো যেন মতলীয়া হয় ফুলৰ সান্নিধ্য লভি। কবিতাবোৰত মোৰ তোমাৰ সান্নিধ্যই সুধা হৈ বোৱাই সঞ্জীৱনী। সেয়ে সান্নিধ্য এক প্ৰেৰণা জীৱন নিৰ্বাহৰ। সান্নিধ্য এক জ্যোতি আন্ধাৰ মনৰ। সান্নিধ্য এক সৰ্বব্যাপী শক্তি আমাৰ যোৱাৰ বাটৰ, মৃত্যুৰ পৰা অমৃতলৈ অনাদি অনন্ত প্ৰসাৰী। ধন্যবাদ।